নমস্কাৰ বন্ধুসকল, মই ইমৰান আৰু আপুনি চাইছে ভিডিঅ'টো ইমৰান এম ব্লগাৰ নামৰ চেনেলটো। তো আশা কৰোঁ আজি ভিডিঅ' চাই আপোনালোকে ভাল লাগিব। আজি এটা মজাদাৰ ভিডিঅ' আপোনালোকৰ সন্মুখলৈ আহি আছে। চ' দিবলৈ বিচাৰিছোঁ মজাদাৰ ভিডিঅ'। চ' এনেকুৱা ভিডিঅ' হয়তো আপুনি পাইছে, কিন্তু এনেকুৱা সঠিক ভিডিঅ' পোৱা নাই। কিন্তু আজিৰ ভিডিঅ' সঠিক একেবাৰে সম্পূৰ্ণ, আপুনি কোনো ভুল ভিডিঅ' চোৱা নাই, একদম সঠিক ভিডিঅ' চাইছে। ভিডিঅ'টো চোৱাৰ পিছত আপুনি আচৰিত হৈ যাব এইটো ভিডিঅ' কেনেকুৱা ধৰণৰ ভিডিঅ'। চ' আপোনাৰ মোবাইল য'ত লওক, আমাৰ কিছুমান ঘৰত প্ৰাইভেট মোবাইল থাকে। চ' ধৰি লওক আপোনাৰ মাক হওক বা ভনী হওক, কাৰোবাৰ প্ৰাইভেচি মোবাইল থাকে। চ' যেহেতু মোবাইলবিলাকত যদি কোনো আননোন নাম্বাৰৰ পৰা কল আহে, বহুতো আননোন নাম্বাৰ আজিকালি চাওক মোবাইলত আননোন নাম্বাৰৰ পৰা বহুত প্ৰায়ভাগে কল আহি থাকে। সেইটো জানিবলগীয়া কথা, বহুত প্ৰায়ভাগ আননোন নাম্বাৰৰ পৰা কল আহি থাকে। চ' এই আননোন নাম্বাৰৰ পৰা যিবিলাক কল আহিব, যিবিলাক ৰং নাম্বাৰৰ পৰা কল আহিব বা কোনোবা অচিনাকি মানুহে কল কৰিছে, চ' সেই কলবিলাক যদি আপুনি বন্ধ কৰিব বিচাৰিছে, এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। চোৱাৰ পিছতে আপুনি একদম সম্পূৰ্ণকৈ আপোনাৰ মোবাইলত কোনো ধৰণৰ ৰং নাম্বাৰৰ পৰা কোনো কল আহিব নোৱাৰিব। একদম আপুনি আপোনাৰ মোবাইল দি নিজেই বন্ধ কৰিব পাৰিব। সেই ৰং নাম্বাৰত অহা ফোনবিলাক আপুনি নিজেই বন্ধ কৰিব। তো কি ধৰণৰ কৰিব, কেনেকৈ কৰিব, সেয়াৰ ওপৰত আজিৰ ভিডিঅ'টো। আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, ষ্টেপ বাই ষ্টেপ আমি দেখুৱাই দিম আপোনালোকক। আপুনি স্কিপ কৰি ভিডিঅ' নাচাব, নহ'লে বুজি নাপাব। আপুনি একদম সম্পূৰ্ণকৈ চাই থাকক, তেতিয়া বুজি পাব। আৰু এটা কথা কৈ দিছোঁ, যদি আপুনি আমাৰ চেনেলত নতুন আহিছে, নতুন আলহী হয়, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক। এতিয়াই ছাবস্ক্ৰাইব কৰক, ছাবস্ক্ৰাইব বুলি লিখা আছে। আৰু কাষত থকা যোনটো আইকন আছে, সেইটো আপুনি অল কৰি দিব। তেতিয়াহ'লে এনেকুৱা ধৰণৰ আমি যিবিলাক ভিডিঅ' আপলোড কৰিম, সেইবিলাক আপুনি সৰ্বপ্ৰথমে পাই থাকিব। তো সেইটো কাৰণে সোনকালে ছাবস্ক্ৰাইব কৰক, আৰু এটা লাইক কৰিবলৈ নাপাহৰিব, এটা কমেণ্ট কৰি জনাই দিব ভিডিঅ' কেনেকুৱা হৈছে। তো আজিৰ যোনটো মেইন ভিডিঅ' আছে, চ' সেইটো বেছি দীঘল নকৰি আজিৰ যোনটো মেইন ভিডিঅ' আছে, সেইটো আমাৰ এটা সৰু এটা ভিডিঅ'ৰ ইণ্ট্ৰ'ৰ সৈতে আমি আৰম্ভ কৰোঁ। তো অনুযায়ী আপোনালোকে কি কৰিব, আপোনালোকে সেই কল অহা যিবিলাক ৰং নাম্বাৰৰ পৰা কল আহে, সেইবিলাক যদি আপুনি বন্ধ কৰি বিচাৰে, তাৰ কাৰণে আপুনি কি কৰিব, এটা সৰু এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। তো কি ধৰণে কৰিব আৰু কেনেকৈ কৰিব, মই এইটো ভিডিঅ'ৰ শেষত নহ'লে ভিডিঅ'ৰ মাজত কৈ দিম কেনেকৈ কৰিব। তাৰপিছত আপুনি কি কৰিব, সেই যোনটো এপ আছে, সেই এপটো আপুনি এনেকৈ অ'পেন কৰিব। আৰু অ'পেন কৰিলে এনেকৈ এটা পেজ অ'পেন হ'ব। আপুনি ওপৰতে গৈছে এইটো আপুনি টিক চিন মাৰি দিব। মাৰাৰ পিছত আপুনি কি কৰিব, এটা হৈছে ছেট এজ এ হৈছে, এইটো আপুনি ক্লিক কৰিব। ক্লিক কৰিলে ইয়াতে গৈছে আৰু এটা পেজ অ'পেন হৈছে। ওপৰত আহিছে কল, দেখাইছে পাৰ্মিশ্যন আমি দেখাইছে ৰিকুৱেটেড। তো তাৰ আপুনি ইয়াত SMS দেখুৱাইছে। চ' এইটো আপুনি এনেকৈ অ'কে কৰিব। ইয়াত দেখা পাইছে এইটো আপোনাৰ মেছেঞ্জাৰত আছে। চ' এইটো তলতে মেছেঞ্জাৰ, এইটো এইটো হৈছে ইনবক্স। তো আপুনি ওপৰত যোনটো আছে, যোনটো এপ ডাউনলোড কৰিছে, সেইটোত আপুনি এনেকৈ টিক মাৰি দিব। মাৰি পেলাই আপুনি ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰিলে এটা পেজ অ'পেন হ'ব। আপুনি এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো অ'পেন হৈ যাব। তাৰপিছত আপুনি কি কৰিব, আপুনি ইয়াত দেখা পাইছে তিনিটা ডট আছে ওপৰত, এই তিনিটা ডটত ক্লিক কৰিব। আৰু আপুনি কৈছে ছেটিংছ বুলি আছে, চ' ছেটিংছত ক্লিক কৰিব। আৰু ছেটিংছত ক্লিক কৰাৰ এনেকৈ পেজটো অ'পেন হৈ যাব। তাৰপিছত আপুনি কিবা দেখাইছে ব্লকিং, আপুনি দেখাইছে ব্লকিং, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ কাৰণে ইয়াত দেখাইছে কলছ লিখা আছে। তাৰপিছত প্ৰাইভেট নাম্বাৰ, আপুনি যদি প্ৰাইভেট নাম্বাৰ যদি ব্লক কৰিব বিচাৰিছে, সেয়া এইটোত টিক মাৰ্ক কৰিব। আৰু যদি আপুনি আননোন নাম্বাৰ যদি ব্লক কৰিব বিচাৰে, তো এইটোত ক্লিক কৰিব। নাম্বাৰ দেখুৱাইছে। আৰু যদি আপুনি কোনো ধৰণৰ কল আহিব নিবিচাৰে, সেইটো বিচাৰে, তো এইটোতো কোনেও নকৰিব। চ' এইটো যদি কোনো কল আহিব নিবিচাৰে, তো এইটো আপুনি কৰিব পাৰিব। আপোনালোকে যদি বিচাৰে তিনিটা কল বন্ধ কৰি বিচাৰে, তিনিটা অপশ্যন যদি বন্ধ কৰি ৰাখিলে সেইটো পাৰিব। যদি কয় অল কলছো পাৰিব। যদি আননোন নাম্বাৰ যদি বিচাৰে, তো এইটো আননোন নাম্বাৰ পাৰিব। আৰু যদি কয় প্ৰাইভেট নাম্বাৰ, চ' এইটো প্ৰাইভেট নাম্বাৰো আপুনি পাৰিব। তো আপোনাৰ যোনটো পচন্দ সেইটো আপুনি এনেকৈ কৰি ৰাখিব পাৰিব। বন্ধুসকল, ইয়াত আৰু এটা মজাৰ কথা যে আপুনি যদি বিচাৰে মেছেজো ব্লক কৰি ৰাখিবলৈ, সেইটো পাৰিব আননোন নাম্বাৰৰ পৰা। চাওক আপোনালোকে আননোন নাম্বাৰছ আপুনি এইটোত মাৰিব। আৰু যদি কয় নন, আপুনি দেখুৱাইছে তলত যোনটো নাম্বাৰ আছে, এইটো আপুনি পাৰিব। আৰু যদি অল মেছেজ আপুনি ব্লক কৰিবলৈ, সেইটো আপুনি পাৰিব। বন্ধুসকল, এইটো আৰু এটা মজাদাৰ বিষয় যে এইটো আপুনি মেছেজো বন্ধ কৰিব পাৰিব। তো বন্ধুসকল, আপুনি এপটো কিদৰে ডাউনলোড কৰিব, আপুনি প্লে ষ্ট'ৰত যাব আৰু গৈ পেলাই আপুনি কলছ ব্লকছ বুলি মাৰিব। ব্লকছ ইয়াত দেখুৱাইছে কল ব্লকছ, আপুনি দেখুৱাইছে এইটোত মাৰিব। আৰু যদি আপুনি প্লে ষ্ট'ৰত নাপায়, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত চাওক, এইটো এপৰ লিংক দি আছে, আপুনি ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰি আপোনালোকে এনেকৈ যিবিলাক কল আছে, সেইবিলাক আপুনি ব্লক কৰি ৰাখিব পাৰিব। তো বন্ধুসকল, আশা কৰোঁ আজিৰ ভিডিঅ' চাই আপোনালোকৰ খুব ভাল লাগিছে। চ' যদি ভাল লাগিছে, তো এটা লাইক কৰক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকৈ হৈছে। আৰু ভিডিঅ'টো আপুনি চাইছে যদি, তো আপোনাৰ বন্ধুসকলে চাবলৈ দিয়ক। ভিডিঅ'টো শ্বেয়াৰ কৰক, বেছিকৈ শ্বেয়াৰ কৰক। আপোনালোকে লাইক কমেণ্ট কৰক, আমাক ছাপোৰ্ট কৰক। তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ মজাৰ ভিডিঅ' আপোনালোকৰ সন্মুখত দিব পাৰিম। তো সেইকাৰণে ছাপোৰ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক যদি নতুন হৈ আছে, আৰু শ্বেয়াৰ কৰক। তো বন্ধুসকল, আশা কৰোঁ নেক্সট আৰু এটা মজাদাৰ ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত। তো আজিলৈ দিলোঁ ভাই।